Feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, hold tight. হেল্ল' বন্ধু বান্ধৱীসকল, মই মিতালী ৰাণী আপোনালোক সকলোকে আমাৰ কিটচেন আমাৰ ব্লগছলৈ জনাইছোঁ স্বাগতম। আজি মই আপোনালোকলৈ লৈ আহিছোঁ আলু টিক্কি অথবা আলু কাটলেট ৰেচিপি। গতিকে আহক ৰেচিপিটো আৰম্ভ কৰোঁ। আলু টিক্কি অথবা আলু কাটলেট বনাবলৈ মই 3টা সিজাই লোৱা আলু এটা ডাঙৰ বাটিত লৈ লৈছোঁ। এতিয়া ইয়াত কাটি থোৱা ডাঙৰ পিঁয়াজ এটা আৰু কাটি থোৱা জলকীয়া 2টা দি দিলোঁ। মই ইয়াতে 2 চামুচ বেচন দি দিছোঁ। বেচনৰ সলনি আপোনালোকে পিঠাগুড়িও দিব পাৰিব। 2 চামুচ গৰম মছলা দি দিলোঁ। আধা চামুচ জলকীয়া গুড়িও দিলোঁ। এতিয়া ইয়াতে দি দিলোঁ সোৱাদ অনুসৰি নিমখ আৰু 1 চামুচ হালধি গুড়ি। এতিয়া হাতেৰে আটাইখিনি ভালদৰে মিহলাই ল'ম। হাতেৰে মিহলাবলৈ সুবিধা হয়, সেইকাৰণে মই হাতেৰে মিহলাই লৈছোঁ। মিশ্ৰণখিনি ভালদৰে মিহলোৱা হৈ গ'ল। এতিয়া অলপ অলপ মিশ্ৰণ হাতত লৈ 2 হাতৰ সহায়ত আটাইখিনি মিশ্ৰণৰ পৰা টিক্কি বনাই ল'ম। মই টিক্কি কেইটা ঠিক এনেকুৱা ধৰণে বনাই ল'ম। এতিয়া টিক্কি কেইটাৰ ওপৰত চুজি ছটিয়াই দিম আৰু টিক্কি কেইটাৰ 2টা ফাল চুজিত লেটিয়াই ল'ম। আটাইকেইটা টিক্কি এতিয়া ভাজিব পৰা হৈ গ'ল। ল' টু মিডিয়াম ফ্লেমত কেৰাহী পাতি দিছোঁ। কেৰাহী গৰম হোৱাত তেল বাকি দিছোঁ। এতিয়া গৰম তেলত টিক্কি কেইটা দি দিলোঁ। টিক্কি কেইটাৰ 2টা ফাল ৰঙচুৱা নোহোৱা পৰ্যন্ত গৰম তেলত লুটিয়াই লুটিয়াই ভাজি থাকিব লাগিব। এয়া চাওক, টিক্কি কেইটাৰ 2টা ফাল ৰঙচুৱা হৈ আহিছে। আলু টিক্কি অথবা আলু কাটলেট কেইটা এতিয়া ভজা হৈ গ'ল। এখন প্লেটত টিচু পেপাৰ দিছোঁ আৰু এতিয়া এখন চামুচৰ সহায়ত আলু টিক্কি কেইটা টিচু পেপাৰত উঠাই ল'লোঁ। আলু টিক্কিৰ অতিৰিক্ত তেলখিনি টিচু পেপাৰে শুহি ল'ব। ভাজিবলৈ বাকী থকা টিক্কি কেইটাও মই একে পদ্ধতিতে ভাজি ল'ম। টমেটো চচৰ সৈতে আলু টিক্কি অথবা আলু কাটলেট খাব পৰা হৈ গ'ল। এটা টিক্কি মই আপোনালোকৰ সন্মুখত ভাঙি দেখাইছোঁ, চাওকচোন। যদি মোৰ এই ৰেচিপি ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব। সকলোৱে সতৰ্ক থাকিব, শান্তিৰে থাকিব। ধন্যবাদ।